হেল্ল' ফ্ৰেণ্ডছ, আজি মই উপস্থিত আছোঁ ৰূপহী নতুন বজাৰ দলঙৰ লগত নতুনকৈ উদ্বোধন হ'বলগীয়া মোগল ই দৰবাৰ নামৰ ৰেষ্টুৰেণ্টখনত। মই আছোঁ মোগল ই দৰবাৰ ৰেষ্টুৰেণ্টখনত। এই ৰেষ্টুৰেণ্টখন উদ্বোধন কৰিব ৰূপহী সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া। এয়া আপোনালোকে চাই আছে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীসকলে নুৰুল হুদা ডাঙৰীয়াক সম্বৰ্ধনা জনাই আছে। চাওক ৰেষ্টুৰেণ্টখন কিমানে বেছি ধুনীয়া। আমাৰ গুৱাহাটীত যেনেকুৱা মোগল গাৰ্ডেন নামৰ ৰেষ্টুৰেণ্টখন আছে, তেনেকুৱাই ৰূপহীতো এখন মোগল ই দৰবাৰ নামৰ ৰেষ্টুৰেণ্ট খুলিছে। এয়া আপোনালোকে চাই আছে ৰেষ্টুৰেণ্টখন চাওক কিমান ধুনীয়া। আৰু আজি প্ৰথম দিন যিহেতু চব ৰেষ্টুৰেণ্টখনৰ ভিতৰত বহুত মানুহ আছে, মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওক। আৰু জুতি লগাই এসাঁজ খাবলৈ মোগল ই দৰবাৰ নামৰ ৰেষ্টুৰেণ্টখন বহুতে ভাল হয়। যিহেতু আমাক আমন্ত্ৰণ কৰি আনিছে, আমাক সিহঁতে বহুত ধুনীয়াকৈ আপ্যায়ন কৰিছে। আমি গোটেইখিনি আইটেম খাই চালোঁ, বহুতে ভাল হয়। গতিকে আপোনালোকে আহক আৰু টেষ্ট কৰি যাওক। আৰু ৰেষ্টুৰেণ্টখন চাই যাওক, বহুতো ধুনীয়া। এইটো য'ত ধৰক ৰূপহী আৰু চামগুৰি, শিঙিমাৰী এই গোটেইখিনি অঞ্চলৰ কাৰণে এটা বহুতে ভাল খবৰ। কিয়নো গুৱাহাটীত আমি গ'লেহে মোগল দৰবাৰ তেনেকৈ খানা খাব পাৰোঁ। গতিকে আমাৰ ৰূপহীটো ইমান ভাল এটা ৰেষ্টুৰেণ্ট খুলিছে, বহুত ভাল। সেইকাৰণে আমাৰ কাৰণে বহুত ভাল খবৰ। যিহেতু আমি গুৱাহাটীৰ পৰা নগাঁও হৈ তেজপুৰৰ ফালে যোৱাৰ সময়ত যিকোনো বা তেজপুৰৰ পৰা গুৱাহাটীলৈ যোৱাৰ সময়ত আমি এইখন ৰেষ্টুৰেণ্ট বহুতে ভালকৈ খাব পাৰিম। গতিকে আপোনালোকে আহক ৰেষ্টুৰেণ্ট। এয়া আপোনালোকে চাই আছে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীসকলে ৰূপহী সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ লগত ফটো উঠি আছে। মই আপোনালোকক সম্পূৰ্ণভাৱে দেখাই আছোঁ। এয়া চাওক। গতিকে আমিও আহিছোঁ, আমাৰ ৰেষ্টুৰেণ্টখন বহুত ভাল হয়। আমি সম্পূৰ্ণ আইটেমখিনি খাইছিলোঁ। গতিকে আপোনালোকে আহক, নিশ্চয় ৰেষ্টুৰেণ্টখনে আপোনালোকক বহুত ধুনীয়াকৈ আপ্যায়ন কৰিব। আপোনালোকে এবাৰ আহি ৰেষ্টুৰেণ্টখন চাই যাওক আৰু সম্পূৰ্ণ খানাখিনি ট্ৰাই কৰি যাওক। ধন্যবাদ। আমাৰে এটা ৰেষ্টুৰেণ্ট আজি মুকলি হৈছে আৰু ইয়াত যিটো দেখা পাইছোঁ, গ্ৰাহকক সোৱাদ লগাই এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে আৰু উন্নতমানৰ কাৰিকৰৰ দ্বাৰা, প্ৰশিক্ষণপ্ৰাপ্ত কাৰিকৰৰ দ্বাৰা যি ৰন্ধাৰ ব্যৱস্থা কৰিছে, সঁচাকৈ এই অঞ্চলৰ কাৰণে এটা ভাল হ'ব। যিহেতু আমাৰ দূৰৰ পৰা আলহী আহিলে ভালকৈ বহিব আমি দিব নোৱাৰোঁ, এটা ভাল ৰেষ্টুৰেণ্ট নাই, এটা ভাল কেবিন এটা আছে, বহাৰো ভাল পৰিৱেশ আছে আৰু খোৱাও মানে সুস্বাদু জাতীয় খাদ্য ইয়াত তেওঁলোকে তৈয়াৰ কৰিব। গতিকে আমাৰ বাহিৰৰ পৰা কোনোবা আলহী আহিলেও আপ্যায়ন কৰাত আৰু এতিয়া অসুবিধা নহ'ব। আমি ইয়াৰ পৰাই আপ্যায়ন কৰাৰ সুবিধা পাম। সেইকাৰণে ইয়াৰ স্বত্বাধিকাৰী ইকবালক মই ধন্যবাদ জনাইছোঁ। Hey,